মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ আশা কৰো তোমালোক সকলো কুশলে আছা আজি মই ক্লাস 7 ৰ লেসন নম্বৰ 1 हम प्रभात की नई किरण है কবিতাটো আলোচনা কৰিম আশা কৰো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাবা কবিতাটো আৰম্ভ কৰাৰ আগতে আমি কবিতাটোত কি আছে সেই বিষয়ে অলপমান তোমালোকক আভাস দিবলৈ চেষ্টা কৰিম हम प्रभात की नई किरण है কবিতাটো হল এটি দেশপ্ৰেমমূলক কবিতা ইয়াতে এজন সৈনিকে এজন ভাৰতীয় সৈনিকৰ চৰিত্ৰৰ গঠন কেনেকুৱা হয় সেই বিষয়ে আমাক ক'ব এতিয়া পলম নকৰি আমি কবিতাটোৰ পিনে আগবাঢ়িছো हमारे देश की गरिमा उजागर करने हेतु यह कवि ने नवीन बालक बालिकाओं को प्रोत्साहित किया है আমাৰ দেশৰ गरिमा ৰক্ষাৰ কাৰণে কবিয়ে নতুন ভাৰতৰ বালক বালিকাসকলক উৎসাহিত কৰিছে প্ৰোৎসাহিত কৰিছে हम प्रभात की नई किरण है हम दिन के आलोक नवल प्रभात माने हल रातिपुৱা किरण माने हल পোহৰ আমি ৰাতিপুৱাৰ পোহৰ हम दिन के आलोक नवल আমি দিনৰ নতুন প্ৰকাশ আলোক মানে হল পোহৰ বা প্ৰকাশ এই দুই হাৰিৰ অৰ্থটো হল এইটোৱে যে আমি ৰাতিপুৱাৰ নতুন এটি পোহৰ আমি দিনৰ নতুন আলোক যেনেকুৱাকৈ ৰাতিপুৱাৰ পোহৰ আমি কৰ পৰা পাও সূৰ্যৰ পৰা তাৰ মানে ইয়াতে কৈছে যে সূৰ্যই যেনেকুৱাকৈ প্ৰত্যেক দিনাই নতুন আশাৰ হৈতে পোহৰ বিলাই তেনেকুৱা আমাক মানুহবৰ সদায় প্ৰত্যেক দিনা কিছু নতুন আশাৰ হৈতে আমাৰ দিনবোৰৰ আৰম্ভণি কৰো हम नवीन भारत के सैनिक धीर वीर गंभीर अचल आमी नतुन भारतर सैनिक धीर वीर वीर माने हल जिजन योद्धा सदाय युद्ध करी जयलाभ करे तेओके वीर बुली कय वीर योद्धा गंभीर अचल अचल जाक जुने एकेटा ठाইতে থাকে কথাৰ পৰা বা কোনো জেগাৰ পৰা লৰচৰ কৰাব নোৱাৰে তাক অচল বুলি কয় ভাৰতীয় সৈনিকসকল হল কেনেকুৱা স্বভাৱৰ ধীৰ বীৰ গম্ভীৰ আৰু অচল हम प्रहरी ऊंचे हिमगिरी के प्रहरी माने हल पहरादार जुने रखवाली करे हम प्रहरी ऊंचे हिमगिरी के आमी प्रहरी ओख हिमगिरी माने याते हिम माने बरफ गिरी माने पर्वत बरफर पर्वत कोनটো আছে আমাৰ তোমালোকে কোৱাছোন হিমালয় হল আমাৰ बरफर पर्वत हम प्रहरी ऊंचे हिमगिरी के हिमालय पर्वतটো আমাৰ ওখ আৰু সেই ওখ হিমালয় পৰ্বতৰ তেওলোক কি रखवाली কৰে দেখা শুনা কৰে পহৰাদাৰ सूरबी स्वर्ग की लेते है আৰু সেই হিমগিৰি পৰ্বতত কিহৰ সুগন্ধি তেওঁলোকে পায় सूरबी মানে হল সুগন্ধি स्वर्ग की लेते है মানে স্বৰ্গৰ সুগন্ধি পায় হিমগিৰি পৰ্বতত हम है शांति दूत धरणी के धरणी माने हल पृथ्वी और शांति दूत माने हल जुने शांति रक्षा करे हम है शांति दूत धरणी के आमी पृथ्वीर शांति रक्षा करो शांति दूत छा सभी को देते हैं आरु छाया সকলোকে দিয়ে ইয়াতে সোৱা ছায়া সকলোকে দিয়ে মানে যেতিয়া আমাৰ ঘৰৰ ওপৰত ছা আছে ন ছায়া আছে আমাৰ ছালি আছে হে কাৰণে আমি ৰক্ষা কৰি আছো গছৰ ছায়ে আমাক ৰ'দৰ পৰা ৰক্ষা কৰে তেনেকুৱা আমাৰ ভাৰতীয় সৈনিকসকলে ভাৰতীয় সৈনিক তেওঁলোকে কি কৰে আমাৰ মূৰৰ ওপৰত একোটা ছা হিচাপে কাম কৰে ভাৰতীয় সৈনিকসকল আছে কাৰণে আমাৰ পৃথিৱীখনত বা আমাৰ দেশখনত ভাৰতবৰ্ষখনত শান্তি ৰক্ষা হৈ আছে তেওঁলোক আমাৰ মূৰৰ ওপৰৰ একোটা ছায়া হে वीर प्रसू माँ की आँखों के हम नवीन उजियाले हैं याते वीर प्रसू माने हल वीर सन्तान जन्म दिया मातृ वीर प्रसू माँ माने वीर सन्तान जन्म दिया मातृ आँखों के हम नवीन उजियाले हैं आरु
বীৰ সন্তান জন্ম দিয়া সেই মাতৃক তেওঁলোকে সদায় কি কৰে উজিয়লাই ৰাখে তেওঁলোকে ৰক্ষা কৰে জিলিকাই ৰাখে ইয়াতে আমাৰ মাতৃ বুলি ভাৰত মাতাৰ কথা কোৱা হৈছে ভাৰতক আমি মা বুলিয়ে কওঁ ভাৰত মাতা এই ভাৰত মাতাই বীৰ সন্তানসকলে ভাৰত মাতাৰে সন্তান হয় আৰু এই বীৰ সন্তানসকলে ভাৰত মাতাক ৰক্ষা কৰি আছে ভাৰতক জিলিকাই ৰাখিছে गंगा यमुना हिंद महासागर के हम रखवाले है एते प्रहरी पाइसिलो आमी प्रहरी आरु रखवाले एकेटाई शब्दটো बेलेग अर्थটো एके হয় गंगा यमुना हिंद महासागर के हम रखवाले हैं गंगा যমুনা আৰু হিন্দু মহাসাগৰৰ তেওঁলোকে কি কৰে रखवाले है মানে रखवाली কৰে দেখা শুনা কৰে ইয়াতে আমাৰ আৰু অলপমান আছে কবিতাটো हम है शिवा प्रताप रोटियां भले खास की खाएंगे मगर किसी जुल्मी के आगे मस्तक नहीं झुकाएंगे ইয়াতে কথাবোৰ हम है जे কৈ আছে ইয়াতে हम মানে হল ভাৰতীয় সৈনিক এই সকলোবোৰ কথা ভাৰতীয় সৈনিকৰ মুখৰ পৰাহে ওলাই আছে ইয়াতে আমাৰ বক্তাজন হল ভাৰতীয় সৈনিক हम है शिवा प्रताप ভাৰতীয় সৈনিকসকল আমাৰ ভাৰতবৰ্ষখন শিৱা প্ৰতাপ মহাৰাণা প্ৰতাপ যে আছিল মহাৰাজা প্ৰতাপ শিৱা সিংহ সেই সকল হল আমাৰ ভাৰতবৰ্ষৰ একৈকজন বীৰ আছিল তেওঁলোকে কেতিয়াও অত্যাচাৰীৰ আগত কেতিয়াও অন্যায়ৰ আগত নিজৰ মূৰ নত কৰা নাছিলে তেনেকুৱাকৈ ভাৰতীয় সৈনিকসকলক কোনো পৰিস্থিতিতে অত্যাচাৰীৰ আগত নিজৰ মূৰ নত নকৰে रोटियां भले घास की खाएंगे लागे रोटी আমি ঘাহৰ খাম मगर किसी जुल्मी के आगे मस्तक नहीं झुकाएंगे কিন্তু কোনো जुल्मी মানে ইয়াতে जुल्म অত্যাচাৰ जुल्म যোনে কৰে তাক কয় जुल्मी অত্যাচাৰী কিন্তু কোনো অত্যাচাৰীৰ সন্মুখত मस्तक नहीं झुकाएंगे মূৰ নত নকৰো मस्तक মানে মূৰ আৰু হিন্দীত সিৰ বুলিও কয় এই চাৰিহাৰীৰ অৰ্থটো হল এইটোৱে যে আমি হলো প্ৰতাপ সিংহৰ দৰে প্ৰতাপ সিংহৰ দেশৰ সন্তান লাগে আমি ৰুটি ঘাহৰ খাম কিন্তু কোনো অত্যাচাৰীৰ সন্মুখত মূৰ নত নকৰো এই আছিল আজি আমাৰ কবিতাটো আৰু আমাৰ কবিতাটোৰ কবি হল ৰামধাৰী সিং দিনকাৰ ইয়াতে চোৱা তোমালোকে লিখা আছে ৰামধাৰী সিং দিনকাৰ মুঠতে আমি কবিতাটোৰ পৰা কি বুজিলো যে আমাৰ এই কবিতাটো হল এটা দেশপ্ৰেমমূলক কবিতা এজন ভাৰতীয় সৈনিকে নিজৰ অন্তৰৰ কথাখিনি এই কবিতাটোৰ মাধ্যমত প্ৰকাশ কৰিছে এই আছিল আজি আমাৰ ভিডিওটো আশা কৰো তোমালোকে ভিডিওটোৰ দ্বাৰা কিছু পৰিমাণে হলে উপকৃত হ'বা ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তোমালোকলৈ অশেষ ধন্যবাদ থাকিল ভিডিওটো সম্পূৰ্ণভাৱে চোৱাৰ বাবে